এই বছৰ ইউনিভাৰ্চিটিৰ তথ্য মতে এই সংখ্যাটো নামি আহিছে 20%। যিমানবিলাক খালী পদ আছে খালী পদসমূহ পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। যোৱাকালিও নিযুক্তি হৈ গৈছে আৰু যোৱাকালি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে খুব সোনকালে বাকী খালী থকা পদসমূহৰ কাৰণেও আমি নিযুক্তি প্ৰক্ৰিয়া আনাম। নতুন শব্দৰ যদি প্ৰৱেশ অসমীয়া ভাষাটোত যদি নহয় বা নতুন ভাষ নতুন কথা বতৰা অসমীয়া ভাষাত যদি সংযুক্ত নহয় তেনেহ'লে অসমীয়া ভাষাটো বিকশিত হোৱাত বাধাগ্ৰস্ত হৈছে। অসমীয়া কথিত অসমীয়া ভাষাৰ বহু ৰূপ আছে, কিন্তু উচ্চাৰণ বেয়া হোৱাৰ কাৰণে আমি মূলসুঁতিৰ বহু অসমীয়া মানুহে আমি এই জনজাতীয় মানুহবিলাকক বা আমি অসমৰে অন্য এটা প্ৰান্তৰ মানুহে যেতিয়া বেলেগ সুৰত বেলেগ ঘৰতে অসমীয়া ভাষাটো কয় আমি তেওঁলোকক সুস্থ পাইছিল। আমি এইখিনি কৰোঁ, কিন্তু আমি আমাৰ মাতৃভাষা জ্যোতি কৰা বহুত ডাঙৰ অপৰাধ। 2010 চনৰ পৰা এতিয়ালৈ প্ৰভিন্সিয়েল ইলেকশ্যনকে ধৰি প্ৰায় 40,000 নতুন মাতৃভাষা মাধ্যমৰ বিদ্যালয় সংযোজিত আমাৰ বিদ্যালয় ব্যৱস্থা। নতুনকৈ আমি চাহ বাগান অঞ্চলত বিদ্যালয় খুলিছোঁ। এই বছৰ আৰম্ভ কৰা 13খন ইংৰাজী মাধ্যমৰ বিদ্যালয় সেইটোৱে যেনেকে প্ৰচাৰ পাইছে নিগেটিভ প্ৰচাৰ, কিন্তু 97খন অসমীয়া মাধ্যমৰ আদৰ্শ বিদ্যালয় আমি চাহ বাগিচা প্ৰচাৰ পোৱা। এই কথাবিলাকে কাৰোবাক কাৰোবাক অন্তৰত আঘাত কৰে, কাৰোবাক কাৰোবাক মনলৈ ঠেলি দিছে। আমি লগত ইংৰাজী ভাষাটো শিকাব বিচাৰিম। আমি লগত ইংৰাজী ভাষাটো শিকাব আৰু আমালৈ যিখিনি ফিডবেক আহি আছে অভিভাৱকৰ পৰা ছাত্ৰ ছাত্ৰীৰ পৰা আমি কোনো বিৰোধ পোৱা নাই। সকলোৱে ভাল কথা, আমি অসমীয়া শিকিম, অসমীয়া মাতৃভাষা মাধ্যমৰ হ'ব, তাৰ মাধ্যমৰ গুৰুত্বটো থাকিব। কিন্তু মাধ্যমৰ শিক্ষা আহৰণ কৰাৰ পাছত এটা পৰ্যায়ত আমি তাক MIL হিচাপে ভাষা বিষয় হিচাপে কৰিম। হায়াৰ এডুকেশ্যনত আমাক ইংৰাজী ভাষাটো দৰকাৰ আৰু এই ইংৰাজী ভাষাটো যদি দৰকাৰ তেনেহ'লে সৰুৰে পৰাই ইংৰাজীটোও লগে লগে মাতৃভাষা মাধ্যমটোৰ লগে লগে ইংৰাজীটোও শিকিব লাগিব। সেই দিশতে আমি কাম কাজ কৰিব লাগিব আৰু এই কাম কৰিবলৈ গৈ 2011 চনৰ পৰা এতিয়ালৈকে অসম চৰকাৰে 2 লাখ শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ প্ৰক্ৰিয়া চলি আছে। আৰু ইয়াৰ ফলত কি হৈছে, ইউনিভাৰ্চিটিৰ যি তথ্য আছে সেই তথ্য মতে এই বছৰ অসমত চৰকাৰী বিদ্যালয় এই বছৰ অসমত চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1,76,000 বাঢ়িছে। যদি মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড অৱনমিলৈ হৈ আছে তেনেহ'লে এই 1,76,000 এডিশ্যনেল ছাত্ৰ ছাত্ৰী ক'ৰ পৰা? তাৰমানে বিদ্যালয়ত স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো আমি কমাবৰ কাৰণে আমি সক্ষম। যিমানবিলাক খালী পদ আছে খালী পদসমূহ পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। যোৱাকালিও নিযুক্তি হৈ গৈছে আৰু যোৱাকালি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে খুব সোনকালে বাকী খালী থকা পদসমূহৰ কাৰণেও আমি নিযুক্তি প্ৰক্ৰিয়া আনাম। প্ৰত্যেকটো নিযুক্তিৰ ক্ষেত্ৰত আমি কেছ যাতে নহয় সেইটো চাই সতৰ্কতাৰে আগবাঢ়িব আৰু এইবাৰো কলেজৰ প্ৰবক্তা নিযুক্তিৰ ক্ষেত্ৰত হোৱা কেছ যোৱাকালিও কেছ গুৰুজুৰ কেছ উঠিছে। তাৰ মাজত আমি এই 1300 খালী পদ আছে, খালী পদ পূৰণ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। যোৱাকালি আমি প্ৰায় 5,500